আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আজি যিহেতু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ সেইকাৰণে সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি যিহেতু দেওবাৰ আছিল সেইকাৰণে বেছি টাইমলৈকে শুই থকা গ'ল। এতিয়া 7:30 মানে হৈ গ'ল। এতিয়া যাওঁ, ব্ৰাছ কৰোঁ, আৰু কিবা কাম আছে, কাম কৰিবলগীয়া আছে, কামত যাব আছে। দেওবাৰ হ'লে আজিতো বন্ধ নাই। চব দুখীয়া মানুহ, কলগেট নাই, কাটি পিনি ঘঁহিব লাগিব। আচলতে কালি দোকানৰ পৰা আনিবলৈ নহ'লে, পাহৰি থাকিলোঁ। এতিয়া যদি ৰাতিপুৱা হৈ আছে দোকান খোলা নাই, ভাবিছোঁ কাটি পিনি এইটোৱে ঘঁহি দিওঁ, পিছত আকৌ আনিম দোকানৰ পৰা। এতিয়া ইয়াৰ পৰাই কলগেট উলিয়াম আৰু এতিয়া দাঁত ঘঁহিম, দাঁত ব্ৰাছ কৰিম। কলগেট ওলাই নোলায় কাটিছোঁ আৰু কটাৰীখনে, বেছি কলগেট নোলায়, অকণমান ওলালে। এতিয়া ব্ৰাছ কৰিবলৈ হ'ব আৰু মানে এতিয়া ধুবলৈ হ'ব, মোলৈ হ'ব। বাকী তাহাঁতৰ দোকানে নোযোৱা, তাহাঁতে আকৌ দোকানখন আনি ল'ব লাগিব। সেইকাৰণে এতিয়া ফাৰ্ষ্ট মই উঠিছোঁ, সেইকাৰণে ফাৰ্ষ্ট মই ধুই ল'ম, তাৰপিছত আৰু বাকী দুটাই দাঁত ব্ৰাছ কৰিব। আৰু এতিয়া মই মুখ ধুই গ'লোঁ আৰু এতিয়া মানে কাম আছে, বাচন ধুবলৈ, কাঁহী বাতি ধুবলৈ আছে। কাঁহী বাতি এতিয়া ধুই আনিলোঁ, আকৌ ভাত বনাবলগীয়া আছে। আৰু কালি এফালে প্ৰসাদ আছিলে, প্ৰসাদ খোৱাই নহ'লে মানে চিপা ঝাৰু মাৰিলে লেতেৰা হৈ আছে। চফা হৈ থাকিলে মানে নিজৰ ভাল লাগে। আৰু চফা কৰিবলৈ বোলে কিবা এটা থাকিব লাগে ন, ঠেক ৰুম হেৰিও বেছি কি কৰিব, নাইবা যাবই লাগিব। ৰুম চুম ভাল হ'লে মানে চাফ চিকুণ কৰিবলৈ মন যায়, ৰুম চুম বেয়া হ'লে মানে চাফ চিকুণ কৰিবলৈ মন নাযায়। এই মাহতে আকৌ চেঞ্জ কৰিব লাগিব, ৰুমটো বেলেগত যাব লাগিব। ইয়াত আচলতে বহুত প্ৰব্লেম আছে, পানী চানী কিবা কিবি, সেইকাৰণে ভাবিছোঁ এইবাৰ চেঞ্জ কৰি দিওঁ। চেঞ্জ নকৰিলে নহ'ব আৰু ঝাৰুটো মাৰি লওঁ, সাৰি লওঁ। আৰু এতিয়া ফাইনেলি পানী লৈ যাওঁ বাচন ধুবলৈ। যিহেতু জানেই আপোনালোকে গুৱাহাটীত পানী কিমান প্ৰব্লেম, কিমান পানীৰ সমস্যা, পানী নাই। কেতিয়াবা গুৱাহাটীত আকৌ পানী অনাৰ মানে কেতিয়াবা চুৰ কৰিবলগীয়া হৈ পৰে। মই ভাবিছোঁ বাচনকেইটা লৈ আনোগৈ, পানীখিনি লৈ যাম, ওপৰৰ পৰা তললৈ পানী নিব লাগিব। আজিতো পানী নাহেই, পানীটো আকৌ কাইলৈ আহিব। মানে পানীখিনি লৈ যাওঁ, বাচনকেইটা ধুই আহোঁগৈ। আৰু কিবা কাম আছে, দুবাৰহে জ্বলিছে। এতিয়া ভাতকেইটা বহাই দিওঁ, কুকাৰত দিয়া হ'লে সোনকালে হ'ব আৰু, হ'লহেঁতেন কুকাৰত দিয়া হ'লে সোনকালে, কিন্তু এতিয়া যে ইয়াত আছে ন, টাইম লাগি যায়। ঢাকনখন ক'ত থওঁ, ঢাকনখন আকৌ বিচাৰিবলগীয়া হৈছে। কেতিয়াবা মোৰ এনেকুৱা হয়, বস্তু থৈ পিনি পাহৰি যায়, আকৌ বস্তু বিচাৰি ফুৰিবলগীয়া হৈ যায়। মোৰে হয় নে আনৰে হয় নাজানো। অকণ ভাত ৰান্ধি হৈ গ'ল, মানে অকল ভাতকেইটাই হৈছে। আৰু এতিয়া মানে দালিখিনি পাতি দি মানে দালিখিনি বনাম আৰু কিবা এটা ভাজি বনাম। চাই থাকক, দেখুৱাই থাকিম আপোনালোকক। কম কমকৈ দিব লাগে, বেছি বেছিকৈ দিলে বস্তু দিহে দাম। 100 টকা, 120 টকা দালি কেজি, 90 টকা, ইমান দাম। কম কমকৈ দিব লাগে। আৰু এতিয়া মই দালিখিনি ধুই লওঁ, ইয়াতে পানী দি দিওঁ, ইয়াতে মানে ঘঁহি ঘঁহি ধুম। আৰু আকৌ পানীখিনি পেলাবলৈ মই আকৌ বাহিৰত যাব লাগিব, কাৰণ মই বাল্টিংটো ধুই আনিলোঁ একেবাৰে। দালিখিনি দিছিলোঁহে, তল লাগি লাগি ধৰিছে। মুচলি চাটনিও খাব পায়, আমি চাটনিও বাতি সিহঁতি না খুন্দনাত খুন্দি। এতিয়া দালিখিনি ধুই পিনি দালিখিনি বনাই দিম। আগতে সৰুতে এনেকৈ পানীখিনি যেতিয়া বৰষুণ দিয়ে, খালত যেতিয়া পানী হয়, ভৰি ভৰি আমি এনেকৈ পানীবোৰ লৰাই থাকোঁ। সেইদিন নাই আৰু, পানীখিনি ইয়াতে পেলাই দিওঁ। আকৌ দৰকাৰ হ'লে বাল্টিংটো মই ধুই আনিমগৈ। উপন্যাসখন আনি থোৱা বহুত দিনেই হ'ল, বহুত দিন মানে আপোনাৰ 2 মাহ মানেই হ'ল, কিন্তু উপন্যাসখন পঢ়িবলৈ টাইমেই পোৱা নাই। ইন্দ্ৰাণী শৰ্মা বাইদেউৰ
অৰ্ণৱ আস্থা আৰু JEC দুটামান খণ্ড পঢ়িছিলোঁ এসপ্তাহমানৰ আগতে, কিন্তু সম্পূৰ্ণকৈ পঢ়া নাই গোটেইখন। প্ৰথম যি দুটা খণ্ড পঢ়িছোঁ, পঢ়ি পিনি ভালেই লাগিছে। বহুত মানুহে কৈছে কিতাপখন পঢ়িবলৈ ভাল, সেইকাৰণে মই কিতাপখন পাণবজাৰৰ পৰা কিনি আনিবলৈ গৈছিলোঁ। মানে কিতাপখন মই তাৰ পৰা কিনি আনিছিলোঁ, কিন্তু আচলতে পঢ়িবলৈ টাইমেই পোৱা নাযায়। ৰাতিপুৱা যোৱা হয়, আকৌ ৰাতি অহা হয় 8:30 বাজে, গধূলি আহি পিনি পঢ়িবলৈ মন নাযায়, আৰু ৰাতিপুৱা কেতিয়াবা টাইম নোহোৱাৰ আগতে হৈ যায়। কিন্তু তাৰ মাজতে সময় উলিয়াই যিকেইটা খণ্ড পাৰোঁ পঢ়িছোঁ। কিন্তু ভাবিছোঁ আজিও কিতাপখনৰ দুটামান খণ্ড পঢ়োঁ, যিহেতু আজি দেওবাৰ। কামত মানে অলপ দেৰিকৈ গ'লোঁ, একপোনে মানে 11:30 পৰা আমাৰ ডিউটি কাম আৰম্ভ হ'বহে, দেৰিকৈ গ'লোঁ একো নাই। ভাবিছোঁ কিতাপখনকে পঢ়ি লওঁ, অৰ্ণৱ আস্থা আৰু JEC। কিতাপখন আপোনালোকে পঢ়িছে নিশ্চয়, যোনে যোনে পঢ়িছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিতাপখন পঢ়িবলৈ কেনেকুৱা। কিন্তু বহুত মানুহে কৈছে কিতাপখন পঢ়িবলৈ ভাল, কিন্তু মই সম্পূৰ্ণ শেষ কৰি লওঁ, তাৰপিছত মই মন্তব্য জনাম যে কিতাপখন কেনেকুৱা। কিন্তু মোৰ বোধেৰে কিতাপখন ভাল হ'ব যেনে অনুভৱ হৈছে, কাৰণ প্ৰথম যি দুটা খণ্ড মই পঢ়িছোঁ সেইকেইটা মোৰ ভাল লাগিছে। আৰু ফাইনেলি এতিয়া মই কবি কাটি লওঁ, বন্ধাকবি আৰু আলুগুটিয়ে সৈতে ভাজি বনাম বুলি ভাবিছোঁ, আৰু সেইকাৰণে এতিয়া মই কবিটো কাটিবলৈ আহিছোঁ। সেইকাৰণে আপোনালোককো মই দেখুৱাই দিছোঁ কবিটো এতিয়া মই কাটিম। সেইডালে উতলি আছে, এতিয়া মই কবিটো কাটি লওঁ। আগতে যেতিয়া আমি সৰু আছিলোঁ ন, সৰু থাকোঁতে যেতিয়া মানে আমাৰ ঘৰত ৰবাব টেঙা আছিলে, ৰবাব টেঙাবোৰ যেতিয়া বেয়া ৰবাব টেঙা পৰি থাকে তলত, তেতিয়া আমি জেৰুৱা খটতে খুচি এনেকৈ আমি গদা বনাইছিলোঁ। এনেকৈ গদা বনাই পিনি আমি মানে ঘূৰাই ফুৰিছিলোঁ গোটেই চোতালখন, পদূলিমুখৰ পৰা আকৌ চোতাল, পদূলিমুখৰ পৰা এনেকৈ গদা ঘূৰাই মানে গদা বুলি ভাবিছিলোঁ। আৰু যেনেকৈ ভাওনা ভীমে গদাটো লৈ ফুৰে ন, তেনেকৈ আমি ভাবিছিলোঁ এইটো এটা গদা, মানে ৰবাব টেঙাও তেনেকৈ খুচি লৈ ফুৰিছিলোঁ। ঠিক আজি বন্ধাকবিটো দেখি পিনি মনত পৰিছে। আচলতে এইবোৰ সময় আমাৰ কাৰণে নষ্টালজি, কেতিয়াবা কিছুমান সময় আমাৰ কাৰণে নষ্টালজিক হৈ পৰে, আৰু যিবোৰ স্মৃতি মানে স্মৃতি হিচাপে থাকি যায়, যিবোৰ স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এতিয়া মই বিচনাৰ ওপৰতে বহি লৈছোঁ, বন্ধাকবিটো কাটিবলৈ এতিয়া মই বিচনাৰ ওপৰতে বহি লৈছোঁ, আৰু এতিয়া মই বন্ধাকবিটো কাটি পিনি ভাজি বনাম। আৰু মাজৰ যে এডোখৰ দেখিছে, এডোখৰ মানে থৈ দিম চাটনি বনাবলৈ, কোমল ন, চাটনি খাবলৈ ভাল লাগে। বিলাহী দি পিনি চাটনি বনাব লগতে পিঁয়াজ এটা কাটি খাবলৈ ভালেই লাগিব। আৰু কবি কাটিলে যে এটা শব্দ কৰে, কেঁচে শব্দটো শুনিলে বহুত ভাল লাগে ন। উঠিছিলোহে, টাইমটো গুচিয়ে গ'ল। আচলতে সময়বোৰ কাৰো কাৰণে ৰৈ নাথাকে, সময়বোৰ গুচিয়ে যায়। কিন্তু আমি কামবোৰ সময়তকৈ আগত কৰিব লাগিব। আমি যদি ভাবোঁ সময় আহিব কৰিম, কেতিয়াবা এনেকুৱা হয় নহয়, হয়তো আপোনাৰ ক্ষেত্ৰতে হ'ব পাৰে, মোৰ ক্ষেত্ৰত হৈছে। ধৰি লওক ট্ৰেইনখন আছে বা ক'ৰবাত যাবলৈ গাড়ীখন আছে বা বাছখন ৰৈ আছে 8:30 বজাত, কিন্তু কেতিয়াবা আমাৰ এনেকুৱা হয় আমি গৈ পিনি ঠাইখিনি পাওঁগৈ, গাড়ীখন গুচি যায় বা ট্ৰেইনখন গুচি যায়। বহুতৰ ক্ষেত্ৰত এনেকুৱা হয়, মোৰো হৈছে তেনেকুৱা। আচলতে আমি কামবোৰ সদায় সময়তকৈ আগত কৰিব লাগে, কাৰণ আমি ৰৈ আছোঁ বুলি সময়বোৰতো আমাৰ কাৰণে ৰৈ নাথাকে ন, সময়টো গৈ থাকিব, ঘড়ী কাটাহে। ফাইনেলি এতিয়া মই কাপোৰ ধুব আছে, আজি যিহেতু দেওবাৰ, সেইকাৰণে মই এটা চাহ দিলোঁ, চাহখিনি গুলি ল'লোঁ, গুলি লৈ পিনি কাপোৰখিনি অলপ টাইম 5-10 মিনিটমান কাপোৰখিনি আনি ইয়াতে চাহৰ পানীখিনিতে মানে ভিজাই থৈ দিম, তাৰপিছত মই কাপোৰখিনি আকৌ ধুম। কি কৰিব, কামেই কাম, ঘৰত হোৱা হ'লে এতিয়া মায়ে ধুই দিলেহেঁতেন, নিজেই ধুব লাগিব, উপায় নাই। এতিয়া মই ইয়াতে কাপোৰখিনি চাহ দি দিছোঁ, আৰু ইয়াতে দুযোৰমান মোজা আছিলে, মোজা কেইযোৰ গোন্ধা আছে, মোজা গোন্ধ কেনেকুৱা। কাপোৰখিনি এনেকৈ এতিয়া অলপমান মানে ইয়াতে কোমলি থওক, আৰু মলি থওক, মানে তেতিয়া সোনকালে মানে মলিবোৰ যাব। মই ব্ৰাছ মাৰি দিম, নহ'লে খচি দিম।
কিবা কাম কৰি আমনি লাগি যায় কি ক'ব কিন্তু হ'লেও কৰিবই লাগিব কি কৰিব আজি ফাইনেলি এতিয়া মই ভাত খোৱা টাইম হৈ গ'ল মই ভাত ডিউটি যাব হৈছে আৰু বেছি টাইম নাই এতিয়া ভাতকেইটা খাই লওঁ দেখিছিলে আপোনালোকে কবি কুটি থকা আৰু এইফালে বুট তিয়াইছিলোঁ আৰু দালি বিশেষ একো নাই চাটনি বনাবলৈ নহয় টাইম হৈ গ'ল মানে বেছি টাইম লাগিব আৰু ইফালে দেৰি হৈ যাব কাৰণে এতিয়া মই ভাতকেইটা খাই লওঁ ঠিক আছে আগলৈ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু যদি মোৰ চেনেল যদি প্ৰথম আহিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কি কৰিব ছাবস্ক্ৰাইব কৰি দিব চ' সকলোকে ধন্যবাদ জনাইছোঁ বহুত বহুত মৰম দিব বুলি আশা থাকিল ধন্যবাদ ভিডিঅ'বোৰ চাই থাকিব